ৰাজ্যৰ বিদ্যালয়সমূহৰ বাবে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিব বিচাৰিছো যিসমূহ চৰকাৰী বিদ্যালয় আছে তেওঁ সেই বিদ্যালয়সমূহলৈ এটা জৰুৰী আৰু বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে বিদ্যালয়সমূহে টিউচন ফিজৰ নামত কোনো ধন সংগ্ৰহ কৰিব নোৱাৰিব এতিয়াৰ পৰা শিক্ষা বিভাগে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে যে দৰমহা দিয়া হয় শিক্ষাৰ্থীক পঢ়ুৱাবৰ বাবে তাৰ বিপৰীতে টিউচনৰ ফিজ লোৱাটো নিষিদ্ধ কৰা হৈছে আৰু এই কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে শিক্ষা বিভাগৰ তৰফৰ পৰা এই মুহূৰ্তত সবিস্তাৰে লৈ আহিব বিচাৰিছো খবৰ.com-ৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে আমি জনাইছো ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ বাবে আহিছে ডাঙৰ খবৰ ৰাজ্যৰ কোনো চৰকাৰী আৰু প্ৰাদেশিক বিদ্যালয়ে ল'ব নোৱাৰিব টিউচন ফিজ বিদ্যালয়সমূহে টিউচন ফিজ ল'লে লোৱা হ'ব বিহিত ব্যৱস্থা আৰু টিউচন ফিজ হৈছে শিকোৱাৰ বাবেহে আৰু শিক্ষাৰ্থীক শিকাবৰ বাবে শিক্ষকক দিয়া হয় চৰকাৰী দৰমহা গতিকে ৰাজ্যৰ কোনো চৰকাৰী বিদ্যালয়ত থাকিব নোৱাৰিব টিউচন ফিজ আৰু শিক্ষা বিভাগে বিশেষ নিৰ্দেশনা জাৰি কৰিছে যিসমূহ চৰকাৰী বিদ্যালয় আছে ৰাজ্যৰ চৰকাৰী লগতে প্ৰাদেশিক যিসমূহ বিদ্যালয় আছে সেই বিদ্যালয়সমূহলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৰাজ্যৰ কোনো চৰকাৰী আৰু প্ৰাদেশিক বিদ্যালয়ে ল'ব নোৱাৰে টিউচনৰ ফিজ বিদ্যালয়সমূহে টিউচন ফিজ ল'লে লোৱা হ'ব বিহিত ব্যৱস্থা আৰু টিউচন ফিজ শিকোৱাৰ বাবে দিয়া হয় আৰু চৰকাৰী শিক্ষকক যেহেতু শিক্ষাৰ্থীক শিকাবৰ বাবে দৰমহা দিয়া হয় গতিকে টিউচনৰ নামত কোনো ধৰণৰ ফিজ সংগ্ৰহ কৰিব নোৱাৰিব চৰকাৰী বিদ্যালয়সমূহে ৰাজ্যৰ এখনো চৰকাৰী বিদ্যালয় বা প্ৰাদেশিক বিদ্যালয় আছে সেই বিদ্যালয়সমূহে টিউচন ফিজৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰিব আৰু শিক্ষা বিভাগে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে আৰু এতিয়াৰ পৰা ৰাজ্যৰ কোনো চৰকাৰী লগতে প্ৰাদেশিক বিদ্যালয়ে ল'ব নোৱাৰিব টিউচন ফিজ